হেল্ল' বন্ধুসকল, আজি মই আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে খুবেই ভাল পাব। আৰু যদি ভাল পায় তেনেহ'লে নিশ্চয় ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই প্ৰায় এনে ধৰণৰ টেকনিকেল ভিডিঅ' এই চেনেলত দি থাকোঁ, তো আপোনালোকে পাই থাকিবলৈ ভিডিঅ'টো লাইক বা কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। মই আজি আপোনালোকক শিকাবলৈ গৈছোঁ আপোনাৰ মোবাইল, যিটো আপোনাৰ হাতত এণ্ড্ৰইড মোবাইল থাকে, সেই মোবাইলটো আপুনি কেনেধৰণে PC বা উইণ্ড'জ কম্পিউটাৰলৈ পৰিৱৰ্তন কৰিব। তো আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু মই নিশ্চয় ষ্টেপ বাই ষ্টেপ শিকাম কেনেধৰণে কি কৰিব লাগে। তো বন্ধুসকল, আপোনালোকে দেৰি নকৰি প্লে ষ্ট'ৰলৈ যাব। প্লে ষ্ট'ৰৰ পৰা আপুনি এটা এপছ ডাউনলোড কৰিব লাগিব, যিটো আপোনালোকে ডাউনলোড কৰিলে মানে আপোনাৰ এণ্ড্ৰইড মোবাইলটো আপোনাৰ কম্পিউটাৰলৈ পৰিৱৰ্তন হ'ব। তো সেই এপছৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব, নাইবা আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। তো এপছটো মই আপোনালোকক ইয়াত দেখাই দিছোঁ কেনেধৰণে কি কৰিব লাগে, তো আপোনালোকে নিশ্চয় ভাল পাব। তো এপছটো হৈছে এইটো মাই কম্পিউটাৰ PC। তো এই এপছটো আপোনালোকে ডাউনলোড কৰিব লাগে। ডাউনলোড কৰাৰ পাছত আপোনালোকে আপোনালোকৰ মোবাইলত পাৰ্মিশ্যন দি দিব লাগে। পাৰ্মিশ্যন দিয়াৰ পাছত আপোনাৰ মোবাইলটো এটা কম্পিউটাৰলৈ পৰিৱৰ্তন হ'ব। তো আপুনি কম্পিউটাৰ যদি নাজানে তেনেহ'লে আপুনি যে এইটো নহয় আপুনি কম্পিউটাৰ জানিবই লাগিব। এইটো আপুনি আপোনাৰ মোবাইলটো এণ্ড্ৰইড মোবাইলটো যেনেধৰণে চলায় তেনেধৰণে চলাব লাগিব। ইয়াৰ শ্ব'টো বেলেগকৈ দেখিবলৈ অলপ বেলেগ হয়, আপোনাৰ কম্পিউটাৰৰ দৰে দেখাব বস্তুবিলাক। আপুনি যেনেদৰে এণ্ড্ৰইড মোবাইলটো চলাইছিল তেনেধৰণে আপুনি এইটো চলাব পাৰিব। বন্ধুসকল, আপোনালোকে ষ্টাৰ্ট কৰিব, ষ্টাৰ্ট মাই কম্পিউটাৰ। তো ষ্টাৰ্ট কৰাৰ পাছত চাওক এনেধৰণে আপোনালোকে আহিব। ইয়াত সকলোবোৰ চাওক, হোম, নিউজ, যেনেধৰণে আপোনাৰ কম্পিউটাৰত আহে তেনেধৰণে ইয়াতো আহিছে। তো আপোনালোকে নিশ্চয় ভাল পাব। আপোনালোকে কিবা এটা যদি চাৰ্চ কৰিবলৈ হয় তেনেহ'লে ইয়াত চাৰ্চ কৰিব পাৰিব। আপোনালোকৰ যিবিলাক এপ আছে আপুনি ইয়াতে বিচাৰিব পাৰিব কোনবোৰ এপছ লাগে। ইয়াত চাওক, ইয়াত সকলোবোৰ এপছ আছে। এই হোমছত যাব পাৰিব বা ইয়াত কিবা ডাউনলোড কৰিব পাৰিব। মানে সকলো ধৰণৰ আপুনি ইয়াত কৰিব পাৰিব, যিবোৰ আপুনি আপোনাৰ এণ্ড্ৰইড মোবাইলটোত কৰিব পাৰে। খুবেই ভাল লগা এটা এপছ হয়। তো আপোনালোকে নিশ্চয় ডাউনলোড কৰি ল'ব। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ। আকৌ লগ পাম আপোনালোকক। ধন্যবাদ।